নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমাৰ মোৰ আমাৰ সকলোৰে ইউটিউব চেনেল হিচাপ নিকাচলৈ। কোনো দেৰি নকৰি বলা ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু ফকতীয়া কিছুমানৰ হিচাপ নিকাচ কৰোঁগৈ। কিনো কম বন্ধুসকল, বিহু বতৰ, নাচনী এজনীও নাই, জানো কপালত নাই নি। যদি ধুনীয়া নাচনী এজনী যদি পোৱা হ'লে একেলগে ফাংচন চাব গ'লো হ'লে ন। এই এজনচোন দাই থকা নাচনী। নমস্কাৰ দেই, এনেকুৱা নাচনী নালাগে জীৱন এইজনী নাচনী। এই ভিডিঅ'টো মই প্ৰায় পাই আছিলোঁ, মানে বহুতে ট্ৰল কৰি আছে বা কিবা। মানে মই প্ৰথমত ভাবিলোঁ এইটো মানে কি কেনেকুৱা নাচিছে। তাৰপিছত যেতিয়া মই ভালকৈ চাইছোঁ যে এইটো ক'বাৰ মানে আখৰাৰ ভিডিঅ' হয়, আৰু আখৰা কৰিব গৈছে যেতিয়া সি শিকিব গৈছে ন, আৰু শিকাটোতো সাধাৰণ কথা ন। শিকিব যেতিয়া গৈছে সি নাজানে, আৰু নাজানিলেতো ভুল হ'বই ন। তো ভুল চবৰ পৰাই হয়। তো এইটো ভিতৰত মানে একো এনেকৈ ক'বলগীয়া নহয়, মানে ভুল হৈ গ'ল আৰু। এই যিবিলাকে এই মানে ভণ্টিজনীক মানে এনেকৈ কৈ আছোঁ যে মানে কি মানে কিবা এচব ট্ৰল কৰি আছ ন, তো তাহাঁতবোৰক কৈছোঁ শুন বে, প্ৰথম যেতিয়া খোজকাঢ়িব ধৰিছিলি নহয় তেতিয়া তোৰ পৰা ভুল হৈছিলে, পৰিছিলি। ভুল হোৱাটো মানুহৰ স্বাভাৱিক কথা, এইটো কাওকে নাহাঁহিবি বুজিলি। শিকিব যে চেষ্টা কৰিছে, এই ইহঁতবোৰৰ নিচিনাটো কৰা নাই ন। মেখেলা চাদৰ পিন্ধি সিহঁতি ৰাম পাম পাপা পাম নাচিব গৈছে। কি ক'ম আৰু, যদি ইমানে ৰাম পাম পাপা পাম নাচিব মন আছে যে বেলেগ কাপোৰ কিনি আনিবি, তাৰপিছত পিন্ধি পিনে নাচিবি। এইযোৰ চাদৰ মেখেলা হয়, এইযোৰ ৰাম পাম পাপা পাম সেই ডান্স কৰা যে সেইযোৰ কাপোৰ নহয়, বুজিলি নাই। মেখেলা চাদৰ পিন্ধিছ ন, বিহু নাচগে, এই ৰাম পাম পাপা পাম নহয়। যদি নাচিবা আছ বেলেগ কাপোৰ পিন্ধ, ৰাম পাম পাপা পাম। তো বন্ধুসকল, এতিয়া এইজনকে চোৱা, ডিঙিত অসমীয়া গামোচা এখন লৈ অসমীয়া হোৱাৰ পৰিচয় দি কিনে ঢোলটো ডিঙিত ওলোটাকৈ ওলমাই লৈছে, আৰু তালিৰ ফালে সি মাৰিৰে কোবাইছে আৰু কোবনিৰ ফালে হাতেৰে। এনেকুৱাবিলাকক কি ক'ব লাগে কোৱাচোন। এইটো তোমালোকৰ ওপৰত এৰি দিছোঁ, কমেণ্ট বক্স খোলা আছে, তোমালোকৰ নিজৰ ইচ্ছামতে ইয়াক কি ক'ব লাগে তোমালোকে কোৱা। মোৰ ওচৰত মানে ৱৰ্ড নাই এইটোহঁতক ক'বলৈ, আৰু কি ক'ম, এইটো তোমালোকৰ ওপৰত এৰি দিছোঁ। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰোৰ লগত একো পাৰ্চনেলি একো বেয়া পাবই নাই, কিন্তু যেতিয়া বিহুৰ কথা আহি যায় নহয়, নোকোৱাকৈ মানে থাকিব নোৱাৰোঁ। গা বেয়া আছিলে মই ভিডিঅ' বনোৱা নাছিলোঁ, ঠিক আছে, কিন্তু যেতিয়া মানে বিহুৰ কথা আহি যায় তো কেনেকৈ মনে মনে থাকিম, নোৱাৰি ন। যি কি নহওক, তো নেক্সট এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।